নমস্কাৰ, মই প্ৰণৱ নিখাতে মোৰ দ্বিতীয়টি ইউটিউব চেনেল নেচাৰ এণ্ড কালচাৰলৈ স্বাগতম জনাইছোঁ। আৰু মই আজি গৈ আছোঁ তিনিচুকীয়া ট্ৰেইনত। আৰু তাৰপিছতে মই এজন বিশেষ ব্যক্তিৰ ওচৰলৈ বিশেষ কাম এটাত গৈ আছোঁ। আপোনালোকে চাই থাকক কিয় গৈছোঁ ভিডিঅ'টোত। আৰু জাৰ্ণিৰ কিছু ফুটেজ আছিলে, দুৰ্ভাগ্যবশতঃ দিলে গ'ল। তথাপিও আমি এতিয়া বেটেৰী গাড়ীত যাম, দেখাম। আপোনাৰ এইখন চলোৱা কিমান দিন হ'ল বেটেৰী গাড়ীটো? বেটেৰী গাড়ীটা 16 মাহ হৈ গ'ল। 16 মাহ। অৰিজিনেল ঘৰ ক'ত? পাতিলেন ইয়াতে ন? আচ্ছা, তিনিচুকীয়াত মানে একদম মানে মাৰ্কেট প্লেচ আৰু ন তিনিচুকীয়াৰ পৰা? আচ্ছা, আমিতো আজি আহিছোঁ হা, আমাৰ কাম আছে অলপ, যাওঁ অলপ। তাৰপিছত দাদা একদম মজাকৈ চলাই আছে। নামটো? সঞ্জয় ৰায়। সঞ্জয় ৰায়। আচ্ছা, সঞ্জয় ৰায় ইয়াতে থাকে, ইয়াতে টমটম চলায়। কেতিয়াবা আহিলে আপোনালোকে বেটেৰী গাড়ীত উঠিলে লগ পাই যাব পাৰে না। এতিয়া আমি স্বস্তিক নাৰ্ছিং হোমৰ ওচৰত আহি আছোঁ, পাম আৰু আহি পাই গ'লোহি আমি DJ ষ্টুডিঅ'ত। আৰু আমি ভিতৰলৈ যাম এতিয়া। তাৰপিছতে মই দেখাই দিম আপোনালোকে চিনাকি এজন ব্যক্তি। আৰু এইজনে জন্দাৰ ওচৰত পাই গ'লোহি। হেল্ল'। আৰু প্লেনিং এটা কৰিলোঁ যে এটা গান কৰোঁ। খুব ধুনীয়া গান এটা আছিলে মোৰ লগত, আৰু গানটো ট্ৰেজেডি, আৰু ট্ৰেজেডি গানবিলাক জন্দাই খুব ধুনীয়াকৈ আচলতে নিভাব জানে। গাইডটো দিলোঁ। আৰু মই এতিয়া জন্দা ষ্টুডিঅ'ত আছোঁ। ষ্টুডিঅ' DJ তিনিচুকীয়া নপুখুৰীত। আচলতে ঠিকনাবিলাক সলোৱাৰ লগে লগে মানুহবিলাক আচলতে বিভিন্ন ঠাইত সিঁচৰিত হৈ যায়তো, আৰু বিচাৰি আহি পোৱা হৈ যায় ইয়াত। আৰু গানটো আহি আছে কম দিনৰ ভিতৰত, খুব সোনকালে 10 তাৰিখৰ পৰা আপোনালোকক মিলিব ছেপ্টেম্বৰৰ। গানটো কেনেকুৱা লাগে? গানটো খুব ধুনীয়া হৈছে, এটা খুব সুখৰ গান, আৰু ইয়াৰ কণ্ঠত ভাল লাগে গানটো। সকলো শুনিব ভাল পাব। জন্দাই যি ক'ব সেইটোৱে হ'ব আৰু, ট্ৰেজেডি কিং হয়তো। গতিকে আপোনালোকে সকলোৱে ৱেইট কৰক। আৰু খুব কম দিনৰ ভিতৰত আহি আছে, পূজা আগতে আহিব গোটেই গানটো। এটা মেলোডি ট্ৰেজিক চং আহি আছে আপোনালোকৰ মাজত, মইনা জান। আৰু গীতটি লিখিছে মোৰ এটা ভাইটি ৰাজনাহন। আৰু গীতটি মই কণ্ঠদান কৰিম, মোৰ লগতে নীলাক্ষী নেওগে কণ্ঠদান কৰিব, তাৰ লগতে যোনজনাক দাই সংগীতেৰে সজাব। গতিকে আপোনালোকে চাই থাকক মোৰ এই চেনেলটোৰ জৰিয়তে, আৰু আপডেটখিনি সকলো পাই থাকিব। ধন্যবাদ। কামবিলাক কৰি আৰু গাইডটো দিলোঁ যোনজনাক দাৰ ওচৰত। তাৰপিছত আৰু মই এটা বাছত উঠি আছোঁ। বাছত তিনিচুকীয়াৰ পৰা মোৰ এজন দাদা বৰ্তমান তিনিচুকীয়াৰ এখন থানা হৈছে, তেখেতে খুৱাই বোৱাই আমাক এতিয়া বাছত উঠাই থৈ গ'লহি। আৰু আমি ইয়াৰ পৰা ডিব্ৰুগড় যাম। ডিব্ৰুগড়ৰ পৰা চাওঁ লখিমপুৰ বাছ পাওঁ কি নাপাওঁ। আৰু চাই থাকিব আপোনালোকে নেচাৰ এণ্ড কালচাৰ, মোৰ দ্বিতীয়টো ইউটিউব চেনেল। থেংক ইউ।